बे समाव रादाबखौ फरायदों आं सन्दना इस्लारि। जेसिपिजों लगायनानै पुलिसा सिफायनानै होयो बाक्सा बरपेटानि गबरधना बाजाराव थानाय गं 55 फिसा गिदिर दखानफोरखौ। गबरधना देहा फाहामसालिनि लांगोनायाव थानाय बोसोर दखल खालामनानै थानाय दखानफोरखौ सिफायनानै होयो गबरधना पुलिस बिफानफोरा। मानास माहारियारि हाग्रामासिम थांनाय लामानि गबरधनायाव थानाय गं 55 दखानखौ बरनगड़ सार्केल अफिसार पार्थ प्रतिम खनिकर बिथाङा दान मोनसेनि सिगांनो खालि खालामना होनो थाखाय नटिस हरदोंमोन। दिनै फुंनिफ्रायनो पुलिस CRPF नि हेफाजाबै सिफायना होयो दखानफोरखौ। दखान सिफायनायाव सिफाय जाग्राफोरा रावनिफ्रायबो हेफाजाब मोनाखै होननानै फोरमायदों आरो मानसि थांग्रा लामानि बेरा फारनैथिंबो थानाय दखानफोरखौ सिफायनांगौमोन, नाथाय बेरा फारसेनिखौल' सिफायनानै होनायखौ दुखु फोरमायदों सिफाय जाग्राफोरा। हस्पिटालनि मोखाङाव थानाय दखानफोरखौ सिफायनानै होनायाव सोरनिबा राजनितिकनि आखाइ दं होननानै बिथांमोनहा बुंदों। बरपेटा रोडनिफ्राय अनजय बसुमतारीनि खौरां। আমার চাওক আজি যে আমার এই যে উচ্ছেদ অভিযান চলালে চৰকাৰে, আমি অতি দুখীয়া পৰিয়ালৰ মানুহ, এটা 52 পৰিয়াল আছে, কোনো তেওঁলোকে উচিত নটিচ নিদিয়াকৈ আমাক উচ্ছেদ কৰিলে। আমি মানাছ ৰোডৰ মানুহ নহয়, আমি বেকি নৈপৰীয়া খহনীয়া ৰোডৰ মানুহ, যিটো এটা আমাৰ কৰোণাৰ আমি জৰ্জৰিত এনেই দুখীয়া পৰিয়াল, তাতে তেওঁলোকে আমাক উচ্ছেদ কৰি আমাৰ এই পৰিয়ালবিলাকক কিমান ধ্বংসৰ মুখত ঠেলি আমাৰ পৰিয়াল আছে, তিৰি চলি আছে। তাৰপিছত তেওঁলোকে আমাক সংস্থাপন দিব লাগে। আমাৰ আমাৰ হেমন্ত চৰকাৰ, তেওঁক ডাঙৰীয়াক কৈছোঁ, আমাৰ ৰঞ্জিত দাসক কৈছোঁ, কোন চক্ৰাতৰ যি দালাল চক্ৰাতৰ পৰি তেওঁলোকে আমাক এইবিলাক দোকান ভাৰ উচ্ছেদ কৰিলে। আমি তেওঁলোকক ভোট দিছোঁ, কিন্তু আমি ভোটৰ বিনিময়ত আমি এইবিলাক আমি মানে অত্যাচাৰে পালোঁ বুলি বুজি পালোঁ, আৰু এইটোৱে মই কৈ ধন্যবাদ কৰিলোঁ। দিছিলে চৰকাৰৰ পৰা যে মানাছ ৰোড মানে আৰু মানে এই যিখন মানে প্ৰাথমিক চিকিৎসালয় আছে, সেইখন চিকিৎসালয়ৰ মাটিখিনি মানে অবৈধভাৱে দখল কৰি থকা বুলি। কিন্তু এইটো যিটো আপোনালোকে দেখিছে, এইটো হ'ল আপোনাৰ কুৱেৰীত যোৱা ৰাস্তা। এইটো আমাৰ মানাছ ৰোড নহয়, নৈৰ ৰাস্তা। এইটো বেকি নৈলৈ ৰাস্তা। মানাছ ৰোড গৈছে সিপিনেদি, কিন্তু একপক্ষীয়ভাৱে তাৰমানে এইখিনি উচ্ছেদ কৰিছে, সিপিনে উচ্ছেদ কৰা নাই। এইটো তাৰমানে একদম একপক্ষীয় হৈছে। এইটো চাইডে উচ্ছেদ হোৱা নাই, খালি এইটো চাইড উচ্ছেদ হৈছে, এক চাইড। কিন্তু যিটো মানে আপোনালোকে চৰকাৰীভাৱে যিটো নটিচ দিছিলে, সেইটো মানে বৰপেটা ৰোড মানাস সংযোগী গড়কাপ্তানি পথ। আপোনালোকে চালে, নটিচখন চালে। আমাৰ SDC ছাৰকো এই কথাটো কোৱা হ'ল। SDC ছাৰে কোৱাৰ পাছত কয় কি বোলো পাছত আহি আৰু আমি মাটি জুখিম। মানে এই মানে আপোনাৰ হেৰি মানে পিছলি যোৱা কথা, তাৰ মানে ইয়াৰ পৰা মানে যাব পাৰিলে হ'ল, ঠিক সেনেকুৱা ধৰণৰ কথা। এতিয়া চৰকাৰক চাওক, এতিয়া আমাৰ ইয়াতে যিখিনি দোকানী আছিলোঁ, এইখিনি আমাৰ চাকৰি নাই বাকৰি নাই, আমি থলুৱা দোকানী। আমি লকডাউন চকডাউন দি থলুৱা দোকানী আমি দোকান কৰি আছিলোঁ, আমাক ফাটে মাৰিলে আৰু। ক'ত প্ৰয়োজন কৰিব চৰকাৰে? খালি সেই মানে বিনা পইচাৰ চাউলটো দি মাত্ৰ বাবা লৈ আছে, তাত বাদে একো নাই। বিনামূলীয়া চাউলখিনি দিছে আৰু বাকী আপোনাৰ চব খাদ্য সামগ্ৰীৰ দাম বাঢ়াই দিছে। আদানী আম্বানীৰ লগত তাৰমানে ভাৰতখন মানে বিক্ৰী কৰাৰ কাৰণে মোৰ গেলামাল দোকান। बाक्सा जिल्लानि सिङाव थानाय बासबारि रेन्ज बेकी जंगल उड्स रिजर्ट मानास नेशनेल पार्क, बे समायना रिजर्टआव नोंथांमोना बर'नि ट्रेडिशनेल फुड्स, गोथाव अमा बेदर सावनाय, एवनाय लकेल दाउ बेदर, बोरमा बेदर बायदि बायदिफोरखौ मोनजानायजों लोगोसे बाहेरायाव थानो थाखाय टेन्टनि सुबिदा दङ। बन फायार, जिप साबारि, राफ्टिं, एलिफेन्ट राइड, टी गार्डेन वाक, आलादा एसि गोनां खथानिबो सुबिदा दङ। बे सुबिदाखौ लानो थाखाय नैबे नाम्बाराव फन खालाम 9110-174-9562 एबा 9707-614-012 आरो 986-483-2734।